নমস্কাৰ, মই শ্ৰী দিগন্ত ভৰালী। আজি আমি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ এটি গদ্য আলোচনা কৰিবলৈ লৈছোঁ। গদ্যৰ শিৰোনামা হৈছে ধনৰ ব্যৱহাৰ আৰু লেখক হৈছে সত্যনাথ বৰা। আশা কৰিছোঁ সকলো ছাত্ৰ ছাত্ৰী ভালেই আছে। প্ৰথমে মই আজি এইটো উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ আজি মোৰ প্ৰথম যিটো ভিডিঅ' প্ৰথমে মই সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু যিটো গদ্যৰ যিটো ইতিহাস, অসমীয়া সাহিত্যৰ এটা গৌৰৱজল ইতিহাস আছে। একেদৰে আধুনিক অসমীয়া গদ্য সাহিত্যৰ জোনাকী যুগৰ পৰা বিভিন্নগৰাকী লেখকৰ হাতত পৰিপুষ্ট লাভ কৰি বৰ্তমান ৰূপ লাভ কৰিছে। ছাত্ৰ ছাত্ৰীসকলক জোনাকী যুগৰ গদ্য ৰীতি, প্ৰকাশভংগী আদিৰ লগতে ধনৰ ব্যৱহাৰ কেনে হোৱা উচিত এই বিষয়ে জনাবলৈ ঘাইকৈ পাঠটো নিৰ্বাচন কৰা হৈছে। এগৰাকী উল্লেখযোগ্য গদ্য লেখক হিচাপে খ্যাতি অৰ্জন কৰা অসমীয়া সাহিত্যত ব্যাকৰণ হিচাপে পৰিচিত সত্যনাথ বৰাৰ চমু পৰিচয়ৰ গদ্য ৰচনাৰ নিদৰ্শন দাঙি ধৰাটো এই পাঠটো নিৰ্বাচন কৰাৰ এটা ঘাই উদ্দেশ্য। পাঠটো অধ্যয়নৰ দ্বাৰা যাতে ছাত্ৰ ছাত্ৰীসকলে উপকৃত হয় সেই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা হৈছে। এতিয়া আমি পাঠটো কিয় নিৰ্বাচন কৰা হৈছে সেই বিষয়ে জানিলোঁ যে আমাৰ আমি সকলোৱে জানো যে সত্যনাথ বৰা অসমীয়া সাহিত্যৰ ব্যাকৰণ বুলি কোৱা হয়। আৰু তেওঁ গদ্যৰ সোৱাদ দিয়া উদ্দেশ্যে বা জোনাকী যুগৰ যিটো গদ্য ৰীতি বা প্ৰকাশভংগীৰ ওপৰত আমাক এটা সম্যক ধাৰণা দিয়া উদ্দেশ্যে পাঠটো নিৰ্বাচন কৰা হৈছে। আৰু আমাৰ দ্বিতীয়তে আমাৰ যিজন লেখকজন সত্যনাথ বৰা জন্ম হৈছিল গুৱাহাটীৰ ভৰলুমুখত 1960 চনত আৰু তেওঁৰ মৃত্যু হৈছিল তেওঁ জন্ম হৈছিল 1860 চনত আৰু মৃত্যু হৈছিল 1925 চনত। তেওঁ গুৱাহাটী হাইস্কুলৰ পৰা উচ্চ শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত তেওঁ কলিকতালৈ যায়। কলিকতাৰ পৰা 1989 চনত তেওঁ BL পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটী আল কলেজ আৰু কটন কলেজত কিছুদিন অধ্যাপনা কৰে। পাছলৈ অধ্যাপনা বাদ দি গুৱাহাটীতে তেওঁ ওকালতি কৰিবলৈ লয়। আৰু তেওঁ গ্ৰন্থকাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল। তেওঁৰ প্ৰথম গ্ৰন্থখন হৈছে গীতাৱলী, গীতৰ পুথি। আৰু তাৰপিছত তেওঁ গীতাৱলীখন তেওঁ প্ৰকাশ পাইছিলে 1888 চনত। তাৰপিছত তেওঁ বহল ব্যাকৰণ, এখন উল্লেখযোগ্য ব্যাকৰণ, কেন্দ্ৰ সভা, সাহিত্যৰ বিচাৰ, সাৰথী, চিন্তাকলি আদি বৰাৰ প্ৰবন্ধ আৰু সমালোচনামূলক পুথি। তেওঁ ৰচনা কৰা আকাশ ৰহস্য অসমীয়া সাহিত্যৰ বিজ্ঞান বিষয়ক প্ৰথম গ্ৰন্থ। এইটো পৰীক্ষাত খুব আহে যে অসমীয়া সাহিত্যৰ প্ৰথম বিজ্ঞান বিষয়ৰ প্ৰথম গ্ৰন্থখনৰ নাম কি? সেইখন হৈছে আকাশ ৰহস্য, লিখিছে সত্যনাথ বৰাই। তাৰ উপৰি তেওঁ 1901 চনত গুৱাহাটীৰ পৰা প্ৰকাশ পোৱা জোনাকী আলোচনীত তেওঁ সম্পাদনা কৰিছিল। আৰু আমি সত্যনাথ বৰাৰ বিষয়ে গম পালোঁ যে তেওঁ এজন অসমীয়া সাহিত্যৰ এজন উল্লেখযোগ্য সাহিত্যিক। তাৰ উপৰিও তেওঁ বহুতো প্ৰবন্ধ ৰচনা কৰিছে। তেওঁ বিজ্ঞান ভিত্তিক গ্ৰন্থ ৰচনা কৰিছিল, গীতৰ পুথি ৰচনা কৰিছিল, ব্যাকৰণ ৰচনা কৰিছিলে। অসমীয়া সাহিত্যলৈ এইজনা স্বনামধন্য সাহিত্যিকৰ বহুতো অৱদান আছে। আৰু এটা কথা হ'ল, ধনৰ ব্যৱহাৰ যিটো পাঠটোৰ মূল বিষয়। ধন আমাক বিভিন্ন ক্ষেত্ৰত লাগে। ভাল কাম কৰিবলৈও লাগে, বেয়া কাম কৰিবলৈ আমাক ধন লাগে। আৰু আমি প্ৰথম কথা, আমি ধেৰ ধন গোটাব পাৰোঁ, কিন্তু ধনৰ উচিত ব্যৱহাৰটো আমি নেজানো। উদাহৰণস্বৰূপে এজন কৃপণ মানুহে বা এজন মানুহে খুব বেছিকৈ ধন গোটাব পাৰে, কিন্তু তেওঁ খৰচ কৰিব নাজানে। তেওঁ কি কৰে? খুব হাত টান কৰি চলে। তেওঁ য'ত খৰচ কৰিব লাগে ত'ত খৰচ নকৰে। তেওঁ ভাল বস্তু কিনি খাবলৈও তেওঁ নিবিচাৰে। সেইজন হৈছে কৃপণ। আৰু আন এজন হৈছে ধোঁৱাখলীয়া, যিজন ধন অলপ পালেই তেওঁ অবাবত খৰচ কৰিব বিচাৰে। তেওঁ যদি প্ৰয়োজন নহয় তাতো তেওঁ কি কৰিব বিচাৰে? ধন খৰচ কৰিব বিচাৰে। সেইকাৰণে লেখকে কৈছে যে ধন আমি আৰ্জন কৰিব লাগিব। আৰ্জন কৰাৰ পাছত আমি ধনৰ উচিত ব্যৱহাৰৰ বিষয়ে আমি জানিব লাগিব। আমি ধনটো আৰ্জন কৰাৰ পাছত আমি ধন কেনেকৈ ব্যৱহাৰ কৰিম, তেওঁ বিভিন্ন ধৰণৰ উদাহৰণ সহায়ত পাঠটোত বুজাবলৈ চেষ্টা কৰিছে। আৰু যদি পাঠটো যদি পঢ়া হয় তেতিয়া আমি খুব সুন্দৰকৈ বুজি পাম। আৰু মই সকলো ছাত্ৰ ছাত্ৰীক অনুৰোধ কৰিছোঁ যে তোমালোকে প্ৰথমৰ পৰা শেষলৈকে যিমানকেইটা পাঠ আছে একাদিক্ৰমে তোমালোকে পঢ়িবা। কেইবাবাৰো যদি পঢ়ে আমি নিজে বুজি পাম। আৰু যিখিনি নোৱাৰা সেইখিনি মই ভিডিঅ' যোগে, এতিয়া যিহেতু পৰিস্থিতিটো খুব বেয়া, ভিডিঅ' যোগেদি মই উক্ত কথাখিনি মই ক'ম। লেখক সত্যনাথ বৰাই ধনৰ ব্যৱহাৰ সম্বন্ধে বিভিন্ন উদাহৰণসহ পাঠটোত আলোচনা আগবঢ়াইছে। ধন যিদৰে মানুহৰ সুখৰ আধাৰ, একেদৰে এই ধন বা অৰ্থই দুখ বা অনৰ্থৰো যে মূল কাৰণ হ'ব পাৰে তাক পাঠটোত দেখুওৱা হৈছে। ধনৰ ব্যৱহাৰে কৃপণ লোক আৰু ধোঁৱাখলীয়া লোকৰ স্বৰূপ বুজাত সহায় কৰে। যি মানুহে খৰচ কৰিবলৈ টান পায় তেওঁ কৃপণ নাম লয়। আমি জানো কৃপণ কাক কয়? যি মানুহে খুব হাত টান কৰি চলে, তেওঁ পইচা পাতি খৰচ কৰিব নিবিচাৰে, তেওঁক কি বুলি কোৱা হয়? কৃপণ বুলি কোৱা হয়। একেদৰে বিনা কাৰণত অবাবত খৰচ কৰিলে তেওঁক কি বুলি কোৱা হয়? ধোঁৱাখলীয়া বুলি কোৱা হয়। এতিয়া কথাটো হ'ল, এজন হৈছে কৃপণ আৰু আনজন হৈছে ধোঁৱাখলীয়া। যিজনে খুব হাত টান কৰি চলে তেওঁক কৃপণ বুলি কোৱা হয়। আৰু যিজনে খুব
অবাবত ধন খৰচ কৰে তেওঁক কি বুলি কোৱা হয় ধোঁৱাখলীয়া বুলি কোৱা হয় এই দুইবিধ লোকে দৰাচলতে ধনৰ যিটো উচিত ব্যৱহাৰ সেই ব্যৱহাৰটো নাজানে কৃপণ লোকেও ধনৰ উচিত ব্যৱহাৰ নাজানে আনহাতে ধোঁৱাখলীয়া লোকেও ধনৰ উচিত ব্যৱহাৰ নাজানে অলপ আয় অধিক খৰচ হ'লে দৰিদ্ৰ হ'ব লাগিব এতিয়া কথাটো হ'ল আমি যদি অলপমান আয় কৰোঁ যদি আমাৰ ইনকমটো খুব কম তেতিয়া আমি বেছিকৈ খৰচ কৰিব নোৱাৰোঁ আৰু যদি আমি খুব কমকৈ ইনকম কৰোঁ খৰচটো যদি বেছিকৈ কৰোঁ তেতিয়া আমাৰ কি অৱস্থাটো কি হ'ব দৰিদ্ৰ হ'ব আমাৰ অৱস্থা নিকিন হ'ব এনে অৱস্থাত মানুহে ঋণ ল'ব লগা হয় আৰু তেতিয়া কি ল'ব লাগিব আমি ধাৰ ল'ব লাগিব ঋণক মানুহে পাপৰ লগতে যায় যেনেকৈ পাপ ধাৰ লোৱা মানে পাপৰ লগতে যায় সেই পাঠটোত কোৱা হৈছে বেমাৰ ব্যাধি থাকিলে শৰীৰৰ যিদৰে উৎগতি নহয় ঠিক তেনেদৰে ঋণ থাকিলেও মানুহৰ অৱস্থাৰ উৎগতি নহয় সেয়েহে আয় কমি যোৱাৰ লগে লগে ব্যয় কমাই আনি ধাৰ ঋণৰ পৰা দূৰত থাকিব লাগে ইয়াৰ বিপৰীত হ'লে অৰ্থাৎ ধনৰ ব্যৱহাৰ নাজানিলে মানুহ বিপদত পৰাটো খাটাং এতিয়া কথাটো হ'ল যে আমাৰ যিমান আয় কৰোঁ সিমানটো আমি ব্যয় কৰিবলৈ নোৱাৰিম আমাৰ কিছু এটা অংশ আমি সাঁচি যাব লাগিব এতিয়া আমাৰ যদি কমকৈ আয় হয় তেতিয়া আমি যদি বেছিকৈ খৰচ কৰোঁ তেতিয়া আমাৰ কি হ'ব আমাৰ অৱস্থাটো বেয়া হৈ যাব বেয়া হোৱাৰ লগে লগে আমি কি কৰিব লাগিব ধাৰ ল'ব লাগিব ধাৰক কি বুলি কোৱা হয় পাপৰ লগত ৰিজোৱা হয় যিদৰে আমাৰ বেমাৰ আজাৰ হ'লে আমাৰ শৰীৰৰ উদ্গতি নহয় ঠিক তেনেদৰে আমাৰ যেতিয়া ধাৰ ঋণ বাঢ়ি যাব তেতিয়া আমাৰ অৱস্থাৰ উদ্গতি নহয় সেইকাৰণে আমি ধনৰ উচিত ব্যৱহাৰ জনাটো খুবেই প্ৰয়োজন আৰু কিদৰে ধন আমি আয় কৰিব লাগে বা কিদৰে আমি ধন খৰচ কৰিব লাগে সেইটো জনাটো খুবেই প্ৰয়োজন আৰু সেই উদ্দেশ্যে এই পাঠটো ইয়াত দিয়া হৈছে আৰু মই আজি ধনৰ ব্যৱহাৰ যিটো পাঠ সেই পাঠটো আজি এটা সম্যক এটা ধাৰণা দিলোঁ পৰৱৰ্তী সময়ত আমি ধনৰ ব্যৱহাৰ পাঠটো পুংখানুপুংখভাৱে আলোচনা কৰিম আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ